আজি চাওকচোন 1 মিনিটতে একদম বতাহ ধুমুহা আহি কি কৰি থৈ গ'লেহি। এই আহিছিলেহে বতাহজাক মানে প্ৰথমে আহি পিনি মানে গোটেই অৱস্থা নাইকিয়া কৰি থৈ গ'ল 1 মিনিটতে। কি কৰিলে আপোনালোকক দেখাওঁচোন। অকণমান বতাহ মাৰিয়ে এইফালে দেখিছেনে গাহৰি গঁৰালৰ টিং নি ক'ৰবাত পেলালেগৈ। এইফালে গোহালি আৰু কুকুৰা গঁৰাল দেখিছেনে চব ভাঙি চিঙি অৱস্থা নাইকিয়া কৰি থৈ গ'ল। এয়া যিহেতু এইদিনা বাঁহৰে আছিলে ঘৰটো, আকৌ দোকানৰ ঘৰ ফালেও কি কৰিলে দেখুৱাম বাৰু। এইফালে দেখিছেনে এইফালে ধান থোৱা ঘৰ আছিলে, ধানখিনি এনেকৈ অলপ বান্ধি থৈ দিছে, অলপ ভিতৰলৈ নিলে বাৰু। এইফালে কুকুৰা আছিলে, কুকুৰা গঁৰালৰ কি হ'ল চাওকচোন, গোটেই কুকুৰাবিলাকৰ মানে অৱস্থা নাইকিয়া হৈ গ'ল। এয়া কুকুৰাখিনি শেষ মানে গোটেই পানী পৰি ইয়াত 100 পোৱালি আনিছিলে কালি 3 দিনমান হৈছে, গোটেই তিতিলে কুকুৰা পালিখিনি হাঁহ পোৱালি তিতিলে ইয়াতে ফচিহি ভিতৰত। আমি চাওকচোন এইফালে আমাৰ মাহঁতৰ দোকানখন দিজনে যিহেতু হোটেল আছিলে, আৰু এইফালে গোটেই বস্তু মানে ভাঙি চিঙি ৱাল ভাঙি গোটেই গেছ চেছ ক'ৰবাত পেলাই দিলেগৈ। বাচন বৰ্তন গোটেই গামলা চামলা মেটেকা বনাই দিলে আৰু মেটেক পৰি গ'লগৈ। ৱালখন যিহেতু ইটা খহি পৰিছে ন ইমান ওপৰৰ পৰা, আৰু গছ এজোপা পৰিলে, এইজোপা দেখিছেনে ছটিয়না গছ এজোপা আছিলে, ছটিয়না গছজোপা পৰি দিলে। এই গছজোপা পৰাৰ কাৰণে চাগে ৱালখন ভাঙি থাকিলে। আৰু একদম দেখিছেনে টিং চিং গোটেই লুটিয়াই গোটেই ফালিলে, টিংবোৰ ফালিলে। আৰু এইফালে আকৌ ৰাস্তাত এই আমলখিজোপা পৰিলে। ইমান বেয়াকৈ বতাহ ধুমুহা আহিলে। আপোনালোকৰ ফালেও আহিছেনে জনাবচোন, কিন্তু বহুত ভয় লাগে দেই।